খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ এতিয়া চাওকচোন মোৰ পিছফালে কি দেখিছে বাতি কাঁহী দোকান নহয়নে মই আছোঁ এতিয়া কাঁহী বাতি দোকানত নিৰ্মল চাৰিআলিত আছোঁ গড়ালিৰ একদম নিৰ্মল চাৰিআলিতে আছোঁ সাইডতে এখন ডাঙৰ দোকান মই নামটো কৈ দিম নামটো পাহৰিলোঁ গিফ্ট হাউচ হয় গিফ্ট হাউচ তাত আছোঁ বাচন নিবলৈ আহিছোঁ আৰু বাচন নিব আহিছোঁ মোৰ হ'ব লগা ঘৰখনৰ বাবে যেহেতু বিয়া ওচৰ চাপিছেহি আপোনালোকে গম পায়েই সেইবাবে আৰু মোৰ মানে যিখন ঘৰ মানে যিখন মোৰ নিজৰ ঘৰ হ'ব সেইখনৰ সকলো বস্তুৱেই নতুন মই পিছত আপোনালোকক ভালদৰে ক'ম সেইবাবে ঘৰখনৰ সকলো বস্তু কিনিবলগীয়া হৈছে এতিয়া আমি আহি ইয়াত যিখিনি দৰকাৰী বস্তু আমাৰ সেইখিনি কিনি লওঁ মোৰ লগত নিব লগাখিনি নহয় মোৰ লগত যিখিনি নিব লাগিব সেইখিনি আকৌ বেলেগ এদিন আহিমেই কিন্তু সেইখন ঘৰৰ বাবে যিখিনি বস্তু দৰকাৰী এতিয়া তাৰে অলপমান কিনি থওঁ যিহেতু পিছত মানে পাহৰাও হ'ব সেইকাৰণে সৰু সুৰা বস্তু কিছুমান কিনি থওঁ যিহেতু মোকে পিছত দৰকাৰ হ'ব গতিকে মই নিকিনিলে কোনে কিনিব মইহে জানিম পাকঘৰত কি কি বস্তু লাগিব নালাগিব সেইবাবে আমি আহিছোঁ এতিয়া এখন হ'লচেল দোকান আৰু ব'লক আমি ইয়াত ধুনীয়াকৈ চাম আৰু আপোনালোককো দেখুৱাম ব'লক চাই লওঁ ইয়াত আছে সঁফুৰা আছে এই বটাবিলাকৰ দাম কিমান এইকেইটা আপোনাৰ 2500 ন আৰু এইটো এনে অলপ কম হ'ব নহয় চাগে ডিছকাউণ্ট হ'ব ন আৰু এইফালে আছে সঁফুৰা আছে ইয়াত আৰু এইবিলাক আছে সকলো এইফালে ষ্ট'ভ আছে আৰু এইফালে কাপ এইটো খুব ধুনীয়া লাগিছে এইটো দামটো এইটো লিখা আছে অলপমান দেখুৱাই দিছোঁ আৰু এতিয়া আমাৰ দৰকাৰ হ'ব মগ এতিয়া আমি মগ চাম মগ লাগিব তাৰপিছতে গিলাচ আমাৰ গিলাচ হৈ আছে ন গিলাচ হৈ আছে গিলাচ দৰকাৰ নাই আৰু এইফালে আছে কেৰাহীও এতিয়া নিকিনো কেৰাহীটো অলপ পিছত কিনিম আৰু এইফালে আছে এইখিনি চিচাৰৰ হয় আৰু আমাৰ দৰকাৰী বস্তু এইফালে আছে টাৱা লাগিব টাৱা পিছত কিনা হ'ব এইকেইটা কেৰাহী টাৱা কুকাৰ এইকেইটা অলপ পিছত কিনিম আৰু চচ এই তিনিটা বস্তু এতিয়া কিনা নহ'ব আৰু এইফালে আছে চামুচ তাৰপিছত আৰু এইফালে কেৰাহী আৰু ইয়াৰ দাম আহিব 1715 টকা এইখন কেৰাহীখনৰ দাম আৰু এইখনৰ দাম 1890 হ'লচেল দাম আৰু তলত আছে এইখিনি খুব ধুনীয়া লাগিছে চাওক আৰু আনকি ঘৰৰ স্থাপনা পতা ঘৰ এইটো পোৱা যায় কিমান দাম নাই মানুহজন আহিলে গম পাম এইটো কিমান দাম হয় তাৰপিছত আৰু এইফালেও বহুত আইটেমছ আছে ঘৰ জৰুৰী আৰু এইফালে গুদাম টাইপত আছে এইখিনি চৰিয়া বাল্টিং আপোনালোকে যিমান যি মানে লাগে আৰু সকলো আইটেমছ এতিয়া মানে বিয়াত দৰকাৰী গোটেইখিনি বস্তু ইয়াত পোৱা যাব এইফালে টেমা আছে এইখিনিও মোক কিনিবলগীয়া হৈ আছে এইখিনি সেট হিচাপে পায় নেকি টেমাখিনি এইটো হল আপোনাৰ যেটো আছে 2 পিস 3 পিস এনেকা সেট আছে কেনেকা দাম এইকিটা হল সিঙ্গেল পিসেস কোনকিটা সিঙ্গেল পিস এইটো মিল্টনৰ এইকিটা পিস এইবিলাকৰ কেনেকে হ'ব বুদা সেটত আহে আপোনাৰ 397 340 350 কেটা থাকিব সেটত তিনটা থাকিব ন তিনটা থাকিব এইখিনি ভাল লাগিছে টেমা মানে দৰকাৰী ঘৰ এখনৰ যিখিনি দৰকাৰী বস্তু আটাইখিনি ইয়াতে পোৱা যায় গোটেইখিনি পোৱা যায় কিচেন আইটেম অল এভৰিথিং আইটেম আছে ন সকলোখিনি লগত নিব পৰা সকলোখিনি বস্তু আছে অল এভৰিথিং আইটেম কিচেন আইটেম অল এভৰিথিং আইটেম কিচেনৰ সকলোখিনি আছে আৰু প্লাষ্টিকৰ এফালে আছে ওপৰ আছে ন আমি এতিয়া ওপৰলৈ যাম এখন আছে আপোনাৰ চাইলে দেখুৱা হয় এখন আছে 1500 এইটো 1500 একদম 1500 হয় আৰু এতিয়া আমি ওপৰলৈ যাম ইয়াত আৰু আছে ইয়াত চাওক কি ধুনীয়া একদম ডিনাৰ সেট আছে গোটেইখিনি বহুত ধুনীয়া মই দামখিনি আপুনি দাম দুটামান কৈ যাব আমাৰ মানে হেৰিসকলে দামটো জানিলে ভাল হয় এইটো 2700 টকা 2700 এখন আছে আপোনাৰ 35000 বহুত ধুনীয়া লাগিছে এটা চাওক সেটটো এইবিলাক আছে 15000 10000ত আছে এইবিলাক আছে 4700 এইটো ন চাওক কি ধুনীয়া লাগিছে গোটেই সেটটো আহিব ন গোটেই সেটটো আহিব এইবিলাক যথেষ্ট ধুনীয়া এইটো কিমান দাম আহিব প্ৰত্যেককে দাম 4700
বহুত ধুনীয়া লাগিছে চাওক এইখিনি আৰু এইফালে এয়া বহুত আইটেমছ আছে এইফালে আছে এয়া চাওক আহিব আপোনালোক সকলো ইয়াতে সকলোখিনি আইটেমছ ইয়াৰ পৰাই কিনিব পাৰিব আৰু এইফালে এয়া আছে থাল এইবিলাক কেনেকৈ আছে প্লেটবিলাক 906 pieces এখনত ন এপিছত 6 piece set হয় 6 পিছত 900 900 আছে 6 পিচ আৰু ভাল লাগিছে মানে আৰু আছে প্ৰিন্ট বিলাক বেলেগ হয় 6 পিচ মানে আপুনি বেলেগ কালাৰে পোৱা যাব নহয় সেট এটা সেটত এটা একে সেটত পোৱা যাব আৰু এইফালে এইখিনিও খুবেই ধুনীয়া এইটো আপুনি খুব ভাল লাগিছে আৰু আমি সিঙ্গল কাপখিনি চাওঁচোন এইফালে সিঙ্গল আছে এইবিলাক এটা সিঙ্গল বাৰু এইখিনি সিঙ্গল সেট আৰু এইবিলাক কেনেকৈ এইবিলাক লিখা আছে 624 এয়া লিখা আছে এইটো 816 আগত কম আছে সব কমত আছে এইবিলাক কম ন একদম কমতো পাব আপোনালোকে এইবিলাক এইটো একদম কমতো আছে 365 এইবিলাকত ডিসকাউন্ট আহিব নি আহিব ন এই সকলোতে ডিসকাউন্ট আহিব ডিসকাউন্ট সব প্ৰাইসে এমআরপি ডিসকাউন্ট আছে এইবিলাক সকলো পাব আৰু আপোনালোকে এনেকৈ ওপৰতো আছে তলতো আছে আৰু এয়া হোলসেল ন আপোনালোকৰ এখন হোলসেল হয় হোলসেল কাম কৰে এয়া এইখিনি আছিল আৰু আমাৰ বস্তু লোৱা হৈ গ'ল আৰু এইখিনিয়ে এতিয়া বৰ্তমান লৈছোঁ আকৌ এদিন আহিব লাগিব আৰু ল'বলগীয়া আছে যিহেতু কুকাৰ কেৰাহী তাৰপিছত চাহ খোৱা যিখিনি বস্তু সেইখিনিও ল'বলৈ আছে সেইখিনি আমি লাহে ধীৰে ল'ম আৰু এইখিনি মানে এতিয়া মাইনাই কিনিছে তাৰ ঘৰৰ কাৰণে আৰু সেইখিনি যিহেতু মই কিনিব লাগিব মই নিব লাগিব সেইকাৰণে সেইকেইটা বস্তু মই কিনিম মানে যিখিনি চাহ খোৱা যিখিনি সঁজুলি সেই গোটেইখিনি মই কিনিম আৰু লগতে কুকাৰটো মই কিনিম বাৰু কিন্তু কেৰাহী চেৰাহী টাৱা এইবিলাক মইতো যিহেতু নিব নাপায় সেইবাবে সিয়ে নিব মানে কি আৰু একেলগেতো আহিয়ে কিনিছোঁ মই কিনিছোঁ এতিয়া এইখিনি কিনিলোঁ আৰু দুটামান বস্তু থাকিলে খুন্দনা আছে তাৰপিছত আৰু এনেকৈ এইবিলাক চাকু টাকু এইবিলাক কিনিবলৈ আছে লগতে যিখন চব্জি কটা প্লেট সেইখন তেনেকৈ ভালেমান বস্তু আছে আজি আমি থাপতে পাই মানে কেইটামান ইয়াৰ পৰা কিনি ল'লোঁ আৰু হোলসেল হয় প্ৰাইচ যথেষ্ট কম লগতে ডিসকাউন্ট দিব আপোনালোক আহিব পাৰিব আপোনালোকৰ ডিসকাউন্ট থাকেই ন দাদা থাকে ন ডিসকাউন্ট থাকিবই আপোনালোক আহিব যথেষ্ট ডাঙৰ হয় হোলসেল হয় আহিব পাৰিব যথেষ্ট ধুনীয়া এয়া দেখিছে বহুত ডাঙৰ আৰু যি লাগে আপোনালোকক গেছ ষ্টভলৈকে আপোনালোকে পাব বাল্টিলৈকে গতিকে আহিব পাৰিব বিয়াৰ মানে সকলো আইটেমছ ইয়াতে পাই যাব গতিকে এতিয়া আমি গৈ থাকোঁ আৰু এয়া বস্তু আমি লৈ ল'লোঁ এইখিনি এতিয়া আমি লাহে ধীৰে গৈ থাকোঁগৈ এইখিনিয়ে লোৱা হ'ল আৰু বাকী আকৌ পিছত নিবলৈ আহিম আৰু দৰকাৰ হ'ব আকৌ আমি আহিব লাগিব গতিকে এতিয়া আমি গৈ থাকোঁ ঘৰলৈ নে কি কোৱা ব'লা এতিয়া আকৌ মোৰ বস্তুখিনি কিনিবলৈ আহিব লাগিব মানে হেলমেট থাকি গৈছিলে হেলমেটকেইটা লৈ লওঁ আকৌ এদিন আহিব লাগিব এইখিনি এতিয়া মানে দৰা ঘৰৰ বস্তু সেইখিনি আৰু মই ছোৱালী ঘৰৰ কাৰণে আকৌ কিনিব লাগিব এতিয়া সেইখিনিকে কিনি ল'লোঁ আৰু মোক যিখিনি দৰকাৰী মানে যিখিনি পিছত লাগিব সেই কেইটামান কিনি ল'লোঁ আৰু বাকী যিখিনি আছে সেইখিনি পিছত কিনিম আৰু লাহে ধীৰে তেতিয়া আকৌ দেখুৱাম আপোনালোকক যেতিয়া কিনিম বিয়া আমাৰে বাৰু আৰু নিমন্ত্ৰণ জনাম বাৰু আকৌ মানে আহিব লাগিব এদিন আকৌ আমাৰ আহিবলগীয়া আছে তেতিয়া গতিকে ঠিক আছে এতিয়া আমি গৈ থাকোঁ ব'লা হ'ব গোটেইকেইজনকে জনাম গোটেইকেইজন ওলাব ঠিক আছে ব'লা এতিয়া আমি গৈ থাকোঁ ঠিক আছে আজিলৈ যাওঁ আপোনালোক আহিব দোকানখনৰ নাম ক'লোৱে গিফ্ট হাউচ নিৰ্মল চাৰিআলিতে আছে মানে হ'লচেলত পাব আমি একদম এইটো কিমান দাম 1800 এডাল 1800 এডাল সেইদিনা আমাৰ ঘৰলৈ নিছিলে এডাল ডাঙৰ ডাল আমাৰ ঘৰডাল অকণমান সৰু আমাৰ ঘৰডাল 1400 নে কিমান দি নিছিলে এইডালতকৈ আমাৰ ডাল ডাঙৰ বজাৰ সমাৰ কৰিতো নোখোৱাকৈ যাব নোৱাৰি ঘৰত লাগিলে যিমানেই খাই নাহোঁ কিন্তু কিবা এটাতো ইয়াত খাবই লাগিব আৰু এয়া গৰম বনাই আছে একদম ব্ৰেড চপ আলু চপ এগ চপ সকলো এতিয়া আমিও খাই লওঁ কিবা এটা আমি খাম এতিয়া এগ চপ ঘুগুনি আৰু চাটনি যিহেতু ভাত খাই আহিছোঁ সেইকাৰণে পাতলকৈ কিবা এটা খাই লওঁ বজাৰলৈ আহিলে খোৱা মেইন বজাৰ সমাৰ কৰি ল'লোঁ আৰু এতিয়া খাই লওঁ বজাৰ কৰি যদি কিবা এটা খাই নাযাওঁ তেতিয়া আধৰুৱা যেন লাগে সেইকাৰণে বজাৰ কৰি এতিয়া মজাকৈ এতিয়া ঠাণ্ডা দিন গতিকে এগ চপ আলু চপ ব্ৰেড চপ ঘুগুনি এইকেইটা মজা হয় আৰু এতিয়া এগ চপ আৰু ঘুগুনি ধুনীয়াকৈ মজাকৈ খাই লওঁ আহোঁতে ভাত খাই আহিছোঁ ভালকৈ ভাত হজম হোৱাই নাই এতিয়া আকৌ এয়া খাই যাওঁ সদায় যিহেতু নাহোঁ গতিকে আহিলে খাব লাগে ন খোৱা মেইন ন খাই লওঁ
এতিয়া সোমালোঁ মাছ কিনিবলৈ আৰু আমি যে মানুহবোৰ নহয় অকল পেট পূজা কৰাতেই থাকোঁ নহয়নে বাৰু এতিয়া এয়া খাই আহিছোঁ আকৌ ৰাতিৰ কাৰণে এয়া ল'ব খুজিছোঁ মাছ আৰু এয়া হৈছে লোকেল মাছ মই একদম মন দি চাই আছোঁ কোনা ভাল হ'ব লোকেল মাছ ইয়াৰে কিবা এটা ল'ম আৰু এতিয়া খাই বৈ আহি গ'লোঁ আৰু এতিয়া ঘৰলৈ লাহেকৈ গৈ থাকোঁগৈ আৰু বজাৰ কৰাও হ'ল খোৱাও হ'ল বজাৰ কৰি নাখালে ভাল নালাগে নহয় আৰু কেইবাদিনৰ পৰা ভাবি আছিলোঁ মানে কৈ আছিলোঁ এক চব খাম কিন্তু মই যিহেতু টাউনলৈ অহা নাই সেইকাৰণে খোৱাও হোৱা নাছিলে আৰু আজি আহিলোঁ যেতিয়া এক চব খাই ল'লোঁ এতিয়া খাই বৈ হৈ গ'ল এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁগৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোকৰ কেনেকুৱা লাগিল জনাব যদিহে ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই আকৌ লগ পাম আৰু এতিয়া বিয়া ভিডিঅ'বোৰ পাই থাকিব মানে ফাৰ্ণিচাৰ হওক কাপোৰৰ হওক যি টি আৰু লাহে লাহে পাই থাকিব খালি মোৰ এডিট কৰোঁতে অলপমান দেৰি লাগে সেইকাৰণে মানে এলেহুৱা যে দিওঁতে দেৰি হৈ যায় সেইবাবে গতিকে এতিয়াৰ পৰা ভিডিঅ'বিলাক চাই থাকিব আৰু যদি ভাল লাগে তেতিয়া শ্বেয়াৰ কৰি যাব আৰু গতিকে আজিলৈ বাই বাই দেই খিটিং খাটাং বাজিছে বাই বাই